অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ কলিতাৰ আহিবলগীয়া জনপ্ৰিয় গীত আপোনালোকে শুনি ভাল পাব। প্ৰথমতে আহক আমি গীতটো প্লে কৰি দিছোঁ, শুনক। আকাশৰে তৰা দুটি দীপ্লিপ চকুতে দুটি মণি হিয়ালি বাইনা হিবিৰাতি সঁচাকে চাবি তোৰে কাণে কাটি লগামে বাতি ফণিতি যাব টোপনি আজি জোনে উৰণি খহাৰে জোনাকী মেলা আকাশত তৰাৰে খেৰা আয়ৈ দেহি কিয় মনে মাৰি থাকা। ব্ৰেকিং নিউজ। ভিডিঅ' কলত প্ৰেমিকক চুমা দিবলৈ গৈ মোবাইলৰ ভঙা স্ক্ৰীণত উঠ কাটি চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে ৮ম শ্ৰেণীৰ ছাত্ৰী এগৰাকী। ভিডিঅ' কলত প্ৰেমিকক চুমা দিবলৈ গৈ মোবাইলৰ ভঙা স্ক্ৰীণত উঠ কাটি চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে ৮ম শ্ৰেণীৰ ছাত্ৰী এগৰাকী।